ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR প্ৰদান কৰিলে কেইবা কোটি টকীয়া মূল্যৰ এখন অত্যাধুনিক বাহন। দেশৰ চৰকাৰী চিকিৎসালয়সমূহৰ ভিতৰত এনে অত্যাধুনিক বাহন থকা চিকিৎসালয়ৰ ভিতৰত পৰিণত হ'ল অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেল। এই বাহনখনৰ বিশেষত্ব হৈছে যে এই অত্যাধুনিক বাহনখনত চিটি স্কেনৰ লগতে আনুষংগিক সকলো চিকিৎসা সঁজুলি মজুত আছে, য'ত ব্ৰেইন ষ্ট্ৰোকৰ বলি হোৱা ৰোগীক চিকিৎসা কৰিব পৰা যায়। এই গাড়ীখনত এটা সংযোজিত হৈ আছে এটা চিটি স্কেন মেচিন, আৰু সেই মেচিনটো লৈ গাড়ীখনে যিকোনো জেগালৈ যাব পাৰে। এই প্ৰজেক্টৰ আধাৰত আমাৰ মগজুত হোৱা ষ্ট্ৰোক তাৰ দুটা প্ৰকাৰৰ আছে। এটা প্ৰকাৰ হ'ল শিৰ ফাটি পেলাই তেজ জমা হোৱা, যিটো ৰক্তক্ষৰণ হোৱা ষ্ট্ৰোক, আৰু এটা হ'ল শিৰ ব্লক হৈ যায়, যিটো থ্ৰম্বচিছ বুলি কওঁ। মগজুৰ শিৰা যেতিয়া ধমনী ব্লক হৈ যায়, হৈ পেলাই যিটো ষ্ট্ৰোক হয়, সেই ষ্ট্ৰোকটো ৰোগীজনৰ অসুখটো আৰম্ভ হোৱাৰ 4.5 ঘণ্টাৰ ভিতৰত যদি পোৱা যায়, এই যিটো তেজ গোট মৰা অৱস্থাটো গলাই দিব পাৰি, যিটো থ্ৰম্বলাইচিছ বুলি কয়। এই প্ৰক্ৰিয়াটো হৃদপিণ্ডৰ ক্ষেত্ৰতো আছে, কিন্তু এই গাড়ীখন প্ৰধানতঃ আমাৰ মগজুৰ ষ্ট্ৰোকৰ কাৰণে ব্যৱহাৰ কৰা হ'ব বা হৈছে। এই গাড়ীখনৰ পৰিসৰ আমি স্থান নিৰ্ধাৰণ কৰিছোঁ আমাৰ ডিব্ৰুগড়ৰ আশে-পাশে অঞ্চলটো, কিন্তু বৰ্তমান কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি এতিয়া গাড়ীখন আমি সদ্যহতে আমাৰ আকস্মিক সেৱা বিভাগ কেজুৱেলিটিতে আমি ৰাখিম। যদি কোনো ৰোগী 4.5 ঘণ্টাৰ ভিতৰত আহি পায়, আহিলে আমি লগে লগে আমাৰ গোটেই টিমটো সাজু হৈ আছে, সেইটো গৈ আমি এই ঔষধ আমাৰ গভৰ্ণমেণ্টৰ ছাপ্লাই আছে, যিটো ঔষধ প্ৰয়োগৰ দ্বাৰা আমি থ্ৰম্বলাইচিছ কৰিব পাৰোঁ। ইতিমধ্যে এই ব্ৰেইন ষ্ট্ৰোকৰ চিকিৎসা কৰিব পৰা বাহনখনত এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলা হৈছে বুলি জানিবলৈ দিয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধ্যক্ষগৰাকীয়ে। সমগ্ৰ ভাৰতবৰ্ষত চৰকাৰী মহাবিদ্যালয় হিচাপে প্ৰথমবাৰৰ বাবে এখন ষ্ট্ৰোক ভান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান ICMR পৰা এটা ষ্ট্ৰোক প্ৰজেক্টৰ আণ্ডাৰত এখন ষ্ট্ৰোক ভান পাবলৈ সক্ষম হয়। যদিও গাড়ীখন আমি কিছুদিন আগতে পাইছিলোঁ, কিন্তু প্ৰথম যে ষ্ট্ৰোক ইণ্টাৰভেনশ্যন সেইটো প্ৰক্ৰিয়াটো কালি এজন প্ৰথম ৰোগীজনৰ ক্ষেত্ৰত কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। ৰোগীজন সম্পূৰ্ণ সুস্থ আছে। ই এটা আমাৰ এই গৌৰৱোজ্জ্বল অনুষ্ঠানটোৰ কাৰণে এটা মহান পদক্ষেপ। বৰ্তমান এই ভেনখন অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ইমাৰ্জেঞ্চি চৌহদত ৰখা হৈছে। স্বাভাৱিকতে ব্ৰেইন ষ্ট্ৰোকৰ বলি হোৱা ৰোগীৰ লগতে উজনি অসমৰ ৰাইজৰ বাবে নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ খবৰৰ লগতে আশাব্যঞ্জক খবৰ। নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ, অসম।